এই 15 বছৰত চলাবলৈ দিয়াটো আপোনালোকে বিপিএফ দলক সহায় কৰাৰ কাৰণে বিপিএফ দলে আজি এই চৰকাৰটো চলাবলৈ সুবিধা পাইছে। বিপিএফ দলক আপোনালোকে ইমানেই ভাল পায়, ইমান বছৰ আপোনালোকে বিটিচিটো চলাব দিছে। সকলো জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিছে, বিভিন্ন দল সংগঠনে আমাৰ বিপিএফ দলক সহায় কৰিছে। আপোনালোকে সহায় কৰাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ গাঁওবুঢ়াই হওক বা বিভিন্ন ধৰ্মীয় মানুহ হওক, মুছলিম, খ্ৰীষ্টান, হিন্দু, বুদ্ধিষ্ট, জৈন, ব্ৰহ্ম, বাথৌ সকলোৱে একগোট খাই পেলাই আপোনালোকে আমাক বিপিএফ দলক সহায় কৰি আহিছে। নিশ্চয় ভৱিষ্যতেও আৰু সহায় কৰিব বুলি মই আশা কৰিছোঁ। ইমান সুন্দৰকৈ 15 বছৰ যে আমি চৰকাৰ চলাব পাৰিছে, এইটো আপোনালোকৰে অৱদান, আপোনালোকৰে আশীৰ্বাদ বুলি আমি ক'ব পাৰোঁ। ইমান সুন্দৰকৈ ভাল এটা পৰিৱেশ, কোনো গণ্ডগোল নোহোৱাকৈ বিটিচিত আপোনালোকে আমাক সুবিধা দিছে। তাৰ কাৰণে মই আপোনালোকক বিপিএফ দলৰ প্ৰেচিডেণ্ট হয় বা বিপিএফ দলৰ হৈ আপোনাৰ সকলোকে আৰু মানে ধন্যবাদ যাচিছোঁ। যে এতিয়া কথাটো হ'ল সঁচাকৈ আমি যিটো দেখিবলৈ পাইছে, কোনোবাই ক'ব খুজিছে যে বিটিচি হোৱাৰ পিছত কোনোবা গোৰ্খা, কোনোবা আদিবাসী বা কোনোবা ৰাজবংশী বা হিন্দীভাষী বা কোনোবা হিন্দীভাষী বা বেংগলী বা যিমান জাতি জনগোষ্ঠী আছে বা মুছলিম, বিটিচি হোৱা আগত আপোনালোকে যিটো পৰিৱেশ, আপোনালোকে যিটো সমাজ জীৱন পাই আহিছিল, বিটিচি হোৱাৰ পিছতো নিশ্চয় আপোনালোকৰ বেলেগ বেলেগ জাতিৰ যিটো সমাজ জীৱন নিশ্চয় চেঞ্জ নিশ্চয় হোৱা নাই, আজিলৈকে এনেকৈ আছে। মই ক'ব খুজিছোঁ যে টিভিত বা পেপাৰ মিডিয়াত বহুতে আলোচনা কৰিছিলোঁ যে বড়োসকলে অনাবড়োসকলক একো সুবিধা দিয়া নাই বা বড়োসকলে অনাবড়োসকলক মানে বঞ্চিত কৰি আহিছে, এইবিলাক ক'ব খুজিছোঁ। হৈছে বা বহুতবাৰ আলোচনাও হৈছে, আজিও কেতিয়াবা কেতিয়াবা এনেকুৱা আলোচনা কৰে, কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ বা আমি যিটো দেখিছোঁ সেইটো হোৱা নাই। আমি কৈছোঁ যে বিটিচি অঞ্চলত এই 15 বছৰত কোনোবা মুছলিমে নিজৰ ধৰ্মটো বাথৌত চেঞ্জ কৰি ল'বলৈ বাধ্য কৰা নাই। আমি বড়োসকলে মুছলিমসকলক আমি কেতিয়াও কোৱা নাই যে আপোনালোকে মুছলিম ধৰ্ম ল'ব নালাগে, বাথৌ ধৰ্ম লাগে বা ব্ৰহ্ম ধৰ্ম ল'ব লাগে বুলি আমি কেতিয়াও কোৱা নাই। আৰু মুছলিমসকলৰ পৰাও এইটো কথা কেতিয়াও ওলোৱা নাই। আমি কোৱা নাই যে বেংগলীসকলক কেতিয়াও মানে দখনা পিন্ধিব লাগে, বেংগলী মহিলাসকলক বা মুছলিম মহিলাসকলক বা গাৰো ৰাভা মহিলাসকলক বা ৰাজবংশীসকলক বড়োসকলে কেতিয়াও কোৱা নাই আপোনালোকে বাথৌ ধৰ্ম লওক, ব্ৰহ্ম ধৰ্ম লওক আৰু মহিলাসকলে দখনা পিন্ধিব লাগে বুলি আমি কেতিয়াও কোৱা নাই। আগত যি ধৰ্মত যেনেকৈ চলি আহিছে আপোনালোকে আজিও সেইটো ধৰ্মতে চলি আছে, হয় না নহয় কথাটো? আদিবাসীসকলকতো আমি কেতিয়াও কোৱা নাই যে আপোনালোকে আপোনালোকৰ ধৰ্মটো এৰি পেলাই বড়োসকলৰ ধৰ্ম বাথৌটো ল'ব লাগে, ব্ৰহ্মটো ল'ব লাগে বা আদিবাসী ড্ৰেছ পিন্ধিব নালাগে, দখনা পিন্ধিব লাগে, এনেকুৱাতো আমি কেতিয়াও কোৱা নাই। তো ক'ত পৰা বঞ্চিত কৰি আছে? আমিতো কাকো বঞ্চিত কৰা নাই। ধৰ্মীয় মুঠতে সামাজিকভাৱে আগত যেনেকৈ আছে আজিও এনেকুৱা আছে আৰু ভৱিষ্যতেও থাকিব। বিটিচি উন্নয়নৰ ক্ষেত্ৰত আমি অকল বড়ো এৰিয়া বা কোনোবা বড়ো গাঁৱত আমি কৰা নাই, সকলো জাগাতে আমি কৰিছোঁ। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, প্ৰথমত
যেতিয়া নাকি ইণ্টাৰিম গভৰ্ণমেণ্ট চলাইছিলে ইণ্টাৰিম চৰকাৰ তেতিয়া আমি বড়োসকলৰ আন্দোলনকাৰীৰ ভিকটিম যিসকলে ভিকটিম হৈছিলে মানে আন্দোলনত বহুত ক্ষতি হৈছিলে বা মৰিছিলে বা বহুত চেক্ৰিফাইচ কৰিছিলে এনেকুৱা ফেমিলিসকলৰ পৰিয়ালক আমি ১.৫ বছৰ যেতিয়া চৰকাৰ ইণ্টাৰিম ইলেকশ্যন হোৱা নাছিলে এইটো সময়ত আমি ফিক্স পে সোমাই লৈছে এইটোৱে ইয়াৰ পিছতো ফাৰ্ষ্ট চৰকাৰ চলাবৰ কাৰণে কিছুমান অফিচাৰ বা কিছুমান পিয়ন চকীদাৰৰ দৰকাৰ আছিল সেই সময়ত আমি ফিক্স পে কৰিছে ইয়াৰ পিছত আমি CSB তো চাকৰি বাকৰিৰ ক্ষেত্ৰতো কোনো ডিফাই হোৱা নাই সকলো জাতি জনগোষ্ঠীৰ আজিৰ দিনত মেম্বাৰ আছে CSBৰ আৰু মাটি বাৰী ক্ষেত্ৰতো সকলো জাতি জনগোষ্ঠীৰ লেণ্ড এডভাইজাৰী বৰ্ডত মেম্বাৰ আছে তবে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ পৰা প্ৰত্যেকটা বৰ্ডতে মানে মেম্বাৰ ৰাখা হৈছে তো ইয়াত যেনে মানুহে কৈ থাকিব মই জাষ্ট কৈছোঁ যে আপোনাৰ আমি কোনো জাতি জনগোষ্ঠীক পিছ পৰি থকাটো আমি বিচৰা নাই আমি একেলগে উন্নতি হ'ব লাগে এই কথাটো আমি কৈ আহিছোঁ আৰু আমাৰ মাজত একেটা মানে বেলেগ বেলেগ ধৰ্মীয় মানুহ হ'লেও বা বেলেগ বেলেগ জাতি জনগোষ্ঠী হ'লেও আমি আজিৰ দিনত যি পৰিৱেশত আমি কাম কৰি আছে একে পৰিৱেশটো সদায় থাকক এইটোকে মই কামনা কৰিছোঁ তো এতিয়া খুব ভাল কথা আজি আমি বিশ্বজিৎ দৈমাৰী বা আমাৰ প্ৰবীণ বড়ো ডাঙৰীয়াৰ পৰা আপোনালোকে শুনিছে যে এছটিকৰণৰ কথা বা BTC কি হৈছে হোৱা নাই ইয়াৰ কথা মইতো প্ৰথমত কম আপচু আজিৰ দিনত যিসকলে লিডাৰ কৰি আছে ইহঁতে আচলতে BTCত কি হৈছে হোৱা নাই বা BTCয়ে কি কাম কৰি আছে কৰা নাই ইয়াৰ ওপৰত খোৱাৰ কোনো অধিকাৰ নাই আপচুহা BTCआव আপচুनि दानि लिडारफ्रा BTCआव बहा लामा जादों जायाखै BTCआव मा खालामनांगौ खालामनाङा BTCआव मा मावनांगौ मावनाङा बिनि सायाव बुंनायनि कुनु अधिकार गैया आपसुहा मानो बुंदों आङो बिथांमोना BTC एकर्डखौ नाङा होननानै रिजेक्ट खालामनानै फैदों दिल्लीयाव बिनि थाखाय आं बुंनो हायो BTCखौनो नाङा बेजों जेबो जाया बेखौ नाङा होननानै दिल्लीयाव बुंनानै फैनाय जोंखौ सुक्तियाव सहाय खालामाखै आबसुनि लिडारफ्रा ओंखायनो BTCआव बहा स्कुल जादों बहा स्कुल जायाखै बहा मास्टार नांगौ बहा मास्टार नाङा बा बहाबा दालां नांगौ बहाबा ओरै जानांगौ जानाङा होननायनि कुनु बुंनायनि कुनु अधिकारानो गैया आबसुहा जेहेतु बिसोरो जोंखौ बे BTC एकर्डखौ रिजेक्टसो खालामना गारबोखादों रिजेक्ट खालामखांनानै बेहाय मा नांगौ मा नाङा मा जानांगौ मा जानाङानि बुंनांगौनि अधिकारा बोरै थानांगौ जाखो बिसोरलाय रायजोफ्रा बुंगोन जोंनि सिगाङाव जे BTC जाबाय जोंनि उमुक गामिनि लामाया दाबो जायाखिसै जे BTC जाबाय जोंहा जोंनि जायगायाव स्कुला बायनायसो गोदान लुनानै होदों बेफोरखौ रायजोफ्रा बुंनो हायो खिन्थु बे आबसुनि बे लिडारफ्रा बुंनो हाया बुंनायनि अधिकार गैया मानो होनोब्ला बिसोरो बे एकर्डखौनो जानाङा होननानै बुंनानै फैनायसो बे BTC एकर्डखौ जाना होनदों बेखौ नाङा जोंनो बेजों जेबो जाया होननानै सहिखौबो होआखै बेबायदिसो दा BTC एकर्डा जादों होनोब्ला BTC ओनसोलाव बा অসমত BTC एकर्ड কেনেকৈ হৈছে আজি যেনেকৈ কোচ ৰাজবংশী বা 6 জনগোষ্ঠী বা আদিবাসীসকলক 6 জনগোষ্ঠী ST দিবৰ কাৰণে ভাৰত চৰকাৰে পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত টেবল কৰিছে ইন্ট্ৰোডিউস কৰি দিছে ইয়াৰ পিছত এতিয়া ভাৰত চৰকাৰে কৈছে যে ইহঁতক 6 জনগোষ্ঠীৰ ক্ষেত্ৰত 6 জনগোষ্ঠীক ট্ৰাইবেল দিয়া ক্ষেত্ৰত
অসমৰ যিমান দল সংগঠন আছে বা সাহিত্য আছে ইহঁতে কি কয় সেইটো মতামত লৈ পেলাই আসাম চৰকাৰে আমাক লিখি পেলাই দিব লাগে ভাৰত চৰকাৰক ইয়াৰ পিছত আমি এই বিলটো পাছ কৰিম আপোনালোকে যেনেকৈ বিচাৰে সেইকাৰণে কেবিনেট সাব কমিটি বনোৱা হৈছে এই কেবিনেট সাব কমিটিয়ে গোটেই ট্ৰাইবেলৰ 14টা ট্ৰাইবেল গাৰো মিচিং ৰাভা সোণোৱাল দেউৰী তিৱা সকলোকে মাতি পেলাই আলোচনা কৰিছে ট্ৰাইবেল সংঘ আপসু সকলোকে মাতি পেলাই আলোচনা কৰিছে যে আপোনালোকে কি কয় মাতিছে আলোচনা কৰিছে আসাম চৰকাৰে কৰি পেলাই লিখিতভাৱে ৰাখিছে যে আপোনালোকে কি কয় বিশ্বজিৎ দিমাৰী অলপ আগত কোৱা নিচিনা যদি কিবা ক'ব লগা আছে কওক আপোনালোকৰ কোৱাটো আমি শুনিম ট্ৰাইবেল সংঘ আপসু মেমৰেণ্ডামত ট্ৰাইবেল সংঘ কৈছে লিখিও দিছে কথাও পাতিছে যে আমাৰ 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই কিন্তু আমাৰ এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতিকাৰক হ'ব নালাগে বুলি লিখিত দি পেলাই ষ্টেট গভৰ্ণমেণ্টৰ ওচৰতো আহিছে বেছি দিন হোৱা নাই একমাহ হোৱা নাই সেই আলোচনাটো তো সেইফালে অফিচিয়েলি চৰকাৰৰ লগত আলোচনা আৰু লিখিত দিয়াটো বেলেগ এইফালে আহি পেলাই বাহিৰত 6 জনগোষ্ঠীক এছটি দিব নালাগে বুলি আপসু আৰু এনডিপিয়ে ধৰ্ণা দি আছে বেছি দিন হোৱা নাই আসাম চৰকাৰৰ লগত আলোচনা কৰাটো আপসু আছিলে প্ৰমোদ বড়ো আৰু সেই ট্ৰাইবেল সংঘৰ লিডাৰসকল আছিল সবে একেলগে আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি পেলাই আৰামত কৈ আছে 6 জনগোষ্ঠীক এছটিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ একো ক'ব লগা নাই খালি আজিৰ দিনত যিখিনি 14টা জনগোষ্ঠী এছটি আছে অসমৰ ইহঁতে যাতে একো ক্ষতিকাৰক নহয় এইটো লিখি পেলাই আহিছে লিখি পেলাই কথা পাতি পেলাই আহিছে 2 দিনৰ পিছত পেলাই নহয় বাহিৰৰ পৰা ওলাইয়ে প্ৰটেষ্ট কৰি আহিছে আমি 6 জনগোষ্ঠী এছটিকৰণ হোৱাটো আমি বিচৰা নাই তাৰমানে মিডিয়াত কৈ পেলাই গৈছে আলোচনাত কি আলোচনা কৰিছে বাহিৰত ওলাইয়ে প্ৰটেষ্ট কৰি আহিছে এইটো কি হ'ল আন্দোলন কৰি আছে এতিয়া অলপ বন্ধ হৈ আছে আৰু আসল কথাটো ওলাল যে আপসুই নিজে লিখিত পেলাই দিব পিছত আৰু আমাক গালি দি আছে যে হাগ্ৰামাক কাৰণে 6 জনগোষ্ঠীটো এছটিকৰণ হ'বলগীয়া আছে আৰু এই এছটিকৰণৰ ক্ষেত্ৰত যিমানে যোনে আন্দোলন নকৰক কিয় সেইটো আসামত নাই এতিয়া সেইটো দিল্লীত গৈ পাইছে সেইটো কোনেও আন্দোলন কৰি পেলাই বন্ধ কৰিব নোৱাৰে এতিয়া কথাটো হ'ল অসম চৰকাৰৰ পৰা এই কেইদিনৰ ভিতৰতে লিখিতভাৱে কেবিনেট ডিচিশ্যন লৈ পেলাই দিল্লীত পঠাই দিব 6 জনগোষ্ঠীক এছটিকৰণ দিব পাৰে উইদাউট এফেক্টিং আজিৰ দিনত যিসকল বড়ো গাৰো ৰাভা ট্ৰাইবেল আছে ইহঁতক এফেক্ট নকৰাকৈ কোনেও অবজেকশ্যন দিয়া নাই সেইবিলাক গোটেই ট্ৰাইবেল সংঘ লিখি দিয়া বা আপসু লিখি দিয়া বা আমাৰ ৰাভা ষ্টুডেণ্টছ মুঠতে ট্ৰাইবেল সংঘ হিচাপে এইবিলাক গোটেই ডকুমেণ্টছ এতিয়া আমাৰ চৰকাৰৰ হাতত আছে কেই তাৰিখত আলোচনা কৰিছে কিমান বজাত আলোচনা কৰিছে সেইবিলাক গোটেই ডকুমেণ্ট আমাৰ লগত আছে চৰকাৰৰ লগত তো এইটো দিয়াৰ পিছত এনে ৰাস্তাত মানে কথাটো এইটোৱে যে বিপিএফক কিবা নষ্ট কৰিব পাৰে নেকি আপসুৰ মতলবটো সেইটোৱে ইলেকশ্যন আহি আছে এতিয়া আন্দোলন কৰি পেলাই বিপিএফক বদনাম দি পেলাই মানে বিপিএফ দলক নষ্ট কৰা সেইটোহে বেলেগ একো নাই ইহঁততো ক'ত কি আন্দোলন কৰা নাই
বহুত ষ্টাইলত আন্দোলন কৰে সেইটো বিশ্বজিৎ কোৱা নিচিনা এইবাৰতো ইলেকশ্যন অহা আগত যেনিবা হাল মাৰিব পাৰে ঠিক নাই সিহঁতে এই পথাৰত যাই পেলাই ঠিক নাই হাল মাৰিব পাৰে কিন্তু হাল মাৰা সময়ত